নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। আজি লৈ আহিছোঁ আপোনালোকৰ বাবে অসম ভূগোলৰ 15টা গুৰুত্বপূৰ্ণ কুৱেশ্যনছ। গতিকে আহকচোন আৰম্ভ কৰোঁ আজি আমি ভিডিঅ'টো। আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনছটো আছে, অসমৰ প্ৰধান নদীখনৰ নাম কি? অপশ্যন আছে ব্ৰহ্মপুত্ৰ, বৰাক, মানাহ আৰু গাই নদী। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ ক, ব্ৰহ্মপুত্ৰ। আহকচোন আগবাঢ়োঁ নেক্সট কুৱেশ্যনলৈ। নেক্সট কুৱেশ্যনটো আছে, অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ অৱবাহিকা দুটাৰ বিচ্ছেদক পাহাৰটোৰ নাম কি? অপশ্যনসমূহ আছে সিংহাসন পাহাৰ, ডাম্বাকাচুৰ পাহাৰ, বৰাইল পাহাৰ আৰু হামৰেন পাহাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বৰাইল পাহাৰ। আহকচোন আগবাঢ়োঁ নেক্সট কুৱেশ্যনলৈ। নেক্সট কুৱেশ্যনটো আছে, অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানাটো ক'ত অৱস্থিত? অপশ্যনসমূহ আছে বোকাজানত, দুলীয়াজানত, নামৰূপত, সোণাপুৰত। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বোকাজানত। বন্ধু বান্ধৱীসকল, আহকচোন আমি আগবাঢ়োঁ নেক্সট কুৱেশ্যনলৈ। অসমৰ দক্ষিণ সীমাৰে পৰা হৈ যোৱা অক্ষৰেখাডালৰ নাম কি? অপশ্যনসমূহ আছে মকৰকান্তি ৰেখা, কৰ্কটকান্তি ৰেখা, দ্ৰাঘিমা ৰেখা আৰু বিষুৱ ৰেখা। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব কৰ্কটকান্তি ৰেখা। আহকচোন আগবাঢ়োঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো আছে, অসমৰ আটাইতকৈ জনবহুল ঠাইখনৰ নাম কি? অসমৰ আটাইতকৈ জনবহুল ঠাইখন অপশ্যনসমূহ আছে গুৱাহাটী, নগাঁও, ডিব্ৰুগড় আৰু শিলচৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব গুৱাহাটী। নেক্সট কুৱেশ্যন, অসমৰ সোঁমাজেদি বৈ যোৱা মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ সৰ্বমুঠ দৈৰ্ঘ্য কিমান? অপশ্যনসমূহ আছে 2500 কিলোমিটাৰ, 2900 কিলোমিটাৰ, 3200 কিলোমিটাৰ আৰু 3500 কিলোমিটাৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব 2900 কিলোমিটাৰ। আহকচোন আগবাঢ়োঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো আছে, অসমৰ কোনখন জিলাত বৰ্তমান জনসংখ্যা আটাইতকৈ কম? অপশ্যনসমূহ আছে ডিমা হাছাও, কাৰ্বি আংলং, ধুবুৰী আৰু ধেমাজি। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ডিমা হাছাও। নেক্সট কুৱেশ্যন, অসমৰ কোনখন জিলাত শিক্ষিত হাৰ আটাইতকৈ কম? অপশ্যনসমূহ আছে কাৰ্বি আংলং, ধুবুৰী, ধেমাজি, কাছাৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ধুবুৰী। নেক্সট কুৱেশ্যন, মানাহ ৰাষ্ট্ৰীয় উদ্যান ডেছ জিলাত অৱস্থিত? অৰ্থাৎ মানাহ ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ অপশ্যনটো অপশ্যনসমূহ আছে বৰপেটা, বাক্সা, বঙাইগাঁও আৰু চিৰাং। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বাক্সা জিলাত মানাহ ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। নেক্সট কুৱেশ্যন, অসমৰ চৌনীল থকা ঠাইখনৰ নাম কি? অপশ্যনসমূহ আছে দিলাই পাহাৰ, বোকাজান, নামৰূপ, ধুবুৰী। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব দিলাই পাহাৰ। নেক্সট কুৱেশ্যন, অসমত বৰ্তমান কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? অপশ্যনসমূহ আছে 4খন, 5খন, 6খন, 7খন। বন্ধু বান্ধৱীসকল, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব 5খন। বন্ধু বান্ধৱীসকল, আহকচোন আগবাঢ়োঁ আমি নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো আছে, অসমৰ কোনখন জিলাত জনবসতি ঘনত্ব আটাইতকৈ বেছি? অপশ্যনসমূহ আছে ধুবুৰী, কামৰূপ, নগাঁও, ডিব্ৰুগড়। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব কামৰূপ। নেক্সট কুৱেশ্যন, অসমৰ কোনখন জিলাত শিক্ষিত হাৰ আটাইতকৈ বেছি? অপশ্যনসমূহ আছে যোৰহাট, নলবাৰী, কামৰূপ আৰু ডিব্ৰুগড়। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব কামৰূপ। বন্ধু বান্ধৱীসকল, নেক্সট কুৱেশ্যন, অসমৰ মাটিকালি কিমান? অসমৰ ইয়াত আছে ৭৮,৪38 বৰ্গ কিলোমিটাৰ। নেক্সট অপশ্যন ৮৮,৪38 বৰ্গ কিলোমিটাৰ, ৯৮,৪28 বৰ্গ কিলোমিটাৰ
98,538 বৰ্গ কিলোমিটাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 78,438 বৰ্গ কিলোমিটাৰ। আহকচোন বন্ধু বান্ধৱীসকল, আগবাঢ়ো আমি নেক্সট তথা অন্তিমটো কুৱেশ্যনলৈ। অন্তিমটো কুৱেশ্যন আগবঢ়োৱাৰ আগতে আপোনালোকক জনাই থওঁ, আপোনালোকে যদি ভাল লাগিছে এই ভিডিঅ'টো চাই, অৰ্থাৎ আমাৰ ভিডিঅ'সমূহৰ পৰা আপোনালোকে যদি অকণমানো উপকৃত হ'ব পাৰিছে, ভিডিঅ'টো এটা লাইক কৰি দিব। যদি ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পাইছে, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বন্ধু বান্ধৱীসকলে শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব। গতিকে আহকচোন আৰম্ভ কৰোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো আছে, অসমৰ একমাত্ৰ সাৰ কাৰখানাটো ক'ত অৱস্থিত? অপশ্যন আছে কামৰূপত, নামৰূপত, জাগিৰোডত, তেজপুৰত। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব নামৰূপত। চ' বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। নেক্সট আকৌ আহিম এনেকুৱা ভাল ভাল কুৱেশ্যনসমূহ লৈ। গতিকে চাই থাকিব আমাৰ চেনেলটো, ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।